নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ আপোনালোকক স্বাগতম জনাইছোঁ EDITZ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। চ' গাইছ, আজি মই আপোনালোকৰ সৈতে কথা পাতিম। আপোনালোকে আজিকালি বহুত ভিডিঅ' এডিট কৰে। আপোনালোকে ভিডিঅ'সমূহ এডিট কৰোঁতে আপোনালোকৰ ভিডিঅ'টোৰ চুপাৰ ফালে এটা লগো ওলাই থাকে। যিহেতুকে সকলোৱে সাধাৰণতে কাইনমাষ্টাৰ নামৰ এপ্লিকেশ্যনটোতে সকলোৱে এডিট কৰে। চ' গাইছ, কাইনমাষ্টাৰ এপ্লিকেশ্যনটোত আপোনালোকে যিটো চুপাৰত আপোনালোকে ইয়াত দেখিবলৈ পায়, এতিয়া যিটো আপোনালোকৰ কাইনমাষ্টাৰ বুলি এটা লগো ওলাই থাকে, সেইটো লগো আপোনালোকে কেনেকৈ ৰিমুভ কৰিব পাৰিব। আৰু গাইছ, আপোনালোকে যদিহে প্লে ষ্ট'ৰৰ পৰা কাইনমাষ্টাৰটো ডাউনলোড কৰে আৰু আপোনালোকে যদিহে ৰিমুভ কৰিবলৈ যায়, তেনেহ'লে আপোনালোকক পইচা দিবলৈ দৰকাৰ হয়। আৰু পইচা দি আপোনালোকে হয়তো প্ৰথম অৱস্থাত আপোনালোকে কোনেও নিবিচাৰে পইচা দি ৰিমুভ কৰিবলৈ বাবে, কিয়নো এমাউণ্টটো বহুত বেছি হৈ যায়। চ' আপোনালোকক মই আজি দেখোন ফ্ৰীকৈ আপোনালোকে কেনেকৈ ৱাটাৰমাৰ্কটো আপোনালোকে ৰিমুভ কৰিব পাৰিব। চ' যদিহে আপুনি সেই ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব বিচাৰে, তেনেহ'লে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক শেষলৈকে, কিয়নো আপোনালোকে যদিহে ভিডিঅ'টো স্কিপ কৰি তেতিয়াহ'লে আপোনালোকৰ বুজাত অলপ খেলিমেলি লাগিব, পাছত আপোনালোকে ৱাটাৰমাৰ্কটো ৰিমুভ কৰিব নোৱাৰিব। চ' গাইছ, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টো। চ' গাইছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদিহে আপোনালোকে চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো অল ন'টিফিকেশ্যন কৰি প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। আৰু এটা ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাই যাব আপোনালোকৰ মতামতসমূহ। চ' গাইছ, বলক তেনেহ'লে আপোনালোকৰ যিটো আপোনালোকৰ মোবাইলতে কাইনমাষ্টাৰ ইনষ্টল কৰি থোৱা আছে, যিটো কাইনমাষ্টাৰত আপোনালোকৰ কাইনমাষ্টাৰ বুলি আপোনালোকৰ ৱাটাৰমাৰ্কটো ওলাই থাকে, সেইটো আপোনালোকে আনইনষ্টল কৰি দিব লাগিব। প্ৰথমতে আপোনালোকৰ কাইনমাষ্টাৰটো আপোনালোকে আনইনষ্টল কৰি দিব। আনইনষ্টল কৰাৰ পিছত আপোনালোকে নতুন এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। চ' গাইছ, মই আপোনালোকক দেখুৱাই দিছোঁ। চ' আপোনালোকৰ কাইনমাষ্টাৰটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে এইখিনিতে আপোনালোকৰ কাইনমাষ্টাৰ বুলি এটা লগো ওলাই থাকে। চ' দেখিছে, মোৰ ইয়াতে ওলাই থোৱা নাই। মোৰ এইটো কোনো প্ৰিমিয়াম ভাৰ্জন নহয়, মই পইচা দিয়া নাই। চ' গাইছ, মই এইটো ডাউনলোড কৰি থোৱা আছে। চ' আপোনালোকক মই এইটো এপ্লিকেশ্যন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চ' গাইছ, আপোনালোকে প্ৰথমতে যাব লাগিব, আপোনালোকৰ সকলোৰে মোবাইলতে আছে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰত, গুগল ক্ৰ'ম ব্ৰাউজাৰত যাব লাগিব। আপোনালোকে এতিয়া ক্ৰ'ম ব্ৰাউজাৰত যাব। ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ লগে লগে আপোনালোকৰ ইয়াতে চাৰ্চ কৰিব লাগিব। আপোনালোকৰ কাইনমাষ্টাৰ এপিকে মোড লেটেষ্ট ভাৰ্জন বুলি চাৰ্চ কৰিব। তাৰপাছত আপোনালোকৰ প্ৰথমতে আপোনালোকৰ যিটো লিংক আহিব, এটা কাইনমাষ্টাৰ মোড এপিকে ডাউনলোড 2021 বুলি দেখিছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পুনৰ এনেকুৱা ধৰণৰ পেজখন খোল খাব। তাৰপিছত আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰি তলত যাব। তলত যোৱাৰ পিছত আপোনালোকে অলপ তলত যাব। তলত যোৱাৰ পিছত আপোনালোকে দেখিব যে গো ডাউনলোড পেজ লিখা আছে, দেখিছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত পুনৰ এখন পেজ খোল খাই গ'ল, দেখিলে, এই পেজখন খোল খাব। তাৰপিছত পুনৰ তলত যাব। তলত যোৱাৰ পিছত আপোনালোকে ইয়াতে কাইনমাষ্টাৰ মোড 5.0.8 দেখিছে। আপোনালোকৰ যদিহে মোবাইলটো 4GB ৰেমৰ হয়, তেতিয়াহ'লে আপোনালোকৰ প্ৰথমৰ লেটেষ্ট ভাৰ্জনটোকে ডাউনলোড কৰিব। যদিহে আপোনালোকৰ 2GB হয় মোবাইলটো আপোনালোকৰ, তেতিয়াহ'লে আপোনালোকে তলত যাব। আপোনালোকে ইয়াতে আপোনালোকে একদম কমৰ এটা, যিটো আপোনালোকৰ একদম কমটি হয়, সেইটোত আপোনালোকে ডাউনলোড কৰিব। চ' প্ৰথমতে আপোনালোকে যেতিয়া 96 MB আছে, এইটো যদি আপোনালোকে ডাউনলোড কৰে, আপোনালোকৰ 2GB মোবাইল যদি হয়, তেতিয়া আপোনালোকৰ মোবাইলৰ বাবে অলপমান দিগদাৰ হ'ব। 4GB 5GB 6GB কি আছে নাজানো, চৰি, আপোনালোকৰ 4GB হয় যদি, 8GB 6GB ৰেমৰ যদি হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে যিকোনো এটা ডাউনলোড কৰি ল'ব আপোনালোকৰ মোবাইলত। চ' গাইছ, মই আপোনালোকক প্ৰথমতে আপোনালোকে দেখিছে কাইনমাষ্টাৰ মোড, সেইটো প্ৰথমতে যিটো আছে, প্ৰথমৰ লিংকটোতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত দেখিলে এনেকৈ আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে এটা অ'কে দেখিছে, অ'কে ক্লিক কৰি দিব। আৰু অ'কে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোডিং ষ্টাৰ্ট হৈ যাব। চ' গাইছ, ডাউনলোড অলপমান আছে ভিডিঅ' দেখিলে আপোনালোকৰ সম্পূৰ্ণ ডাউনলোড হৈ গ'ল। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এই ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে ইনষ্টল কৰিবলৈ আহিব, আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল নকৰোঁ, কিয়নো মোৰ অলৰেডি ইনষ্টল কৰি থোৱা আছে। আৰু গাইছ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্টটো কৰিব। আপোনালোকে জানে আৰু কি কৰিব লাগে সকলোবিলাক কৰিব। আৰু আপোনালোকক এটা সৰু অনুৰোধ এই ভিডিঅ'ৰ তৰফৰ পৰা, আপোনালোকে যদিহে ইমান সময়লৈকে ভিডিঅ'টো চাই থাকিলে, তেনেহ'লে বহুত ধন্যবাদ। আৰু প্লিজ আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে ঘৰতে থাকক, কুশলে থাকক, আৰু ক'ৰবাত যদি আপোনালোকে বিশেষ দৰকাৰ ওলাই যায়, তেনেহ'লে প্লিজ মাস্কখন ব্যৱহাৰ কৰি যাব।